আজি এয়া বধিম এয়া গাহৰি জিন্দাবাদ 800 টকা হ'ল ঐ মাত এবাৰ মাতি দে মাত নমস্কাৰ আজি আপোনালোকৰ মাজলৈ নতুনকৈ আকৌ এটা ভিডিঅ' লৈ আহিছোঁ বাট ভিডিঅ' বনোৱা মোৰ তেনেকৈ ইমান নহয় আজি ডিচেম্বৰ যিহেতু আমাৰ শেষ হ'ব হ'ল মাহটো শেষ হ'ব হ'ল এতিয়া খানা এটাকে গোটেইখিনি আমাৰ মিলিখিনি লগৰ সোপাই আয়োজন এটা কৰিছোঁ আৰু তাকে চাওকচোন কি হয় কি নাই দেখুৱাই আছোঁ আপোনালোক সকলোকে কি হৈ আছে আমি এতিয়া লগৰজনৰ ঘৰতে ইয়ে দেখিছেনো ৰাইজ সৰিয়হৰ মাজত কি মজা মনোমোহা পৰিৱেশ এয়া এনেকৈ চলি আছে আৰু বাকী চাই থাকক দেখুৱাই আছোঁ আৰু কি পাওঁ দেখুৱাই যাম ভালকৈ ধুনীয়াকৈ এতিয়া চব্জি কাটিং হ'ব না চাই থাকক দেখুৱাই আছোঁ মাংস ক'ত আহিছা পাৰ্দা কি বনিব এতিয়া মানে গাহৰিটো বইল কৰিম আৰু মাংসটো বইল কৰিম তাৰপিছত দেখা যাব কেনেকৈ কি কৰিব পাৰোঁ আৰু ফাৰ্ষ্ট টাইম বইলটো কৰি লওঁচোন বাৰু হয়নে মজা তেতিয়া বছৰটো শেষ আৰু ন বছৰটো শেষ হ'ব আৰু মাজতে এতিয়া আমি খানা ধৰি দিছোঁ মাজতে খানাটো ধৰিছোঁ আৰু এতিয়া নতুন বছৰৰ কাৰণে মানে নতুন বছৰৰ কাৰণে প্ৰিপেৰেশ্যন আগতীয়াকৈ শুভেচ্ছাটো দিম এতিয়া আৰু নাই হোৱা মানে টাইম হোৱা নাই আৰু আমি মানে নেক্সট কামিং ইয়েৰত মানে কেনেকুৱা কৰিম সেইটো এটা আজি প্ৰস্তুতি চলাইছোঁ এইটো কি কৰিব বস্তা কেলে জুকা বৰ ধুৱাইছে যে আচ্ছা এইটো কভাৰ লগাব আচ্ছা এইটো আমাৰ মুচাই এই কেনেকুৱা ভালনে লাইভ হৈছে এতিয়া আহিলি তই কালিয়ে আহিলোঁ হয় নাই মজা ঠিকে আছে আজি তেতিয়াহ'লে অকণ ফূৰ্তি কৰিব লাগিব হয় নাই বিদ্যুৎ এই গুচোৱা এ মজা আজিতো হ'ব লাগিবই না নহ'লেতো নহ'ব এইটো আমাৰ এইটো গোলাঘাটৰ পৰা আহি পাইছে জহনী মা চব ভাল ন গোটেইটো ধুনীয়াটো হৈছে গোলাঘাটত একেবাৰে এতিয়া মৌ বোলা নিত ন এইটো হৈছে আমাৰ পাৰ্থদা কৃষ্ণ এইজন আমাৰ আকৌ গগৈদা নমস্কাৰ এইজন আকৌ আমাৰ মেইন কুকমেন আমাৰ এতিয়া গোটেই খানাটো আয়োজন কৰিছে এইজন মালিকজনে এইয়া এতিয়া আমাৰ কি আনিছে ইয়াত এইটো দেখাব নোৱাৰিব বাকী আমাৰ ইয়াৰ আয়োজন চলি আছে ইয়াত চাউল আলু চালু চব কাটি থোৱা হৈছে বাকী সৰিয়হৰ মাজতে খানাটো আজি বোলো দিওঁ একেবাৰে বছৰটো যিহেতু শেষ ন তাকে বোলো চলাওঁ আৰু বিদ্যুৎ বিয়া নামটো কোৱা আমাকো এজন বিয়া নামত বৰ ভাল আমাৰ এইটো আকৌ বিহু গান এটা গোৱা নাই এইবছৰ বিহু নাম গোৱা নাই বিহু নাম এটা গাব লাগিব নাই গাব লাগিব এতিয়া গাই শুনাব লাগিব মানে খানা পাছ কৰিবলৈ খৰি থৈ পেলাই আকৌ তালৈকে যাবগৈ থাকিব নালাগে থাকিলে আকৌ দৰকাৰ হ'ব তাক দিম কিবা লৈ আমুকটো লৈ কিবা এটা লৈ ইয়াত থাকিব নালাগে আকৌ খৰি থৈ তাতে থাকিব আকৌ দৰকাৰ হ'লে আহিব লাগিব নহয় কিনো কৰিব নহ'লে হয় ডিচেম্বৰ মাহ শেষ হ'বলৈ আমাৰ পাঞ্জলা আছে আকৌ দেই ঘৰত পিছতীয়াকৈ ওলাইছে ভাল হ'ব মানে আমাৰ পুৰণা বছৰ যাব বুলি পুৰণা বছৰক বিদায় কৰিছোঁ আমাৰ নতুন বছৰ
মানে আমি অকণমান আয়োজন কৰি আছোঁ নতুন বছৰ মানে নতুন বছৰ আঁকোৱালিবৰ কাৰণে আয়োজন কৰি আছোঁ বাকী আহি থকা দিনবোৰ বিশেষ ক'ব নোৱাৰোঁ সকলোৱে সুকলমে থাকক আৰু মানে কি বিশেষ দিন আহি পোৱা নাই তথাপিতো আমি মাছ ভাগতে আগতীয়াকৈ ধৰিছোঁ আমাৰ আকৌ 1 তাৰিখে নতুন বছৰ বুলি আকৌ মানে আমি আকৌ নতুনকৈ চিন্তা এটা কৰিছোঁ বাট আমি মানে আজি পুৰণা কেইজন আমাৰ গোটেই লগে ভাগে আৰু সকলো সংগীত হেৰি আছে আমাৰ সকলোকে এবাৰ চিনাকি চবেই হ'ল তুমি হোৱা নাছিলা বিজিত বৰা কাকা আকৌ এবাৰ লগ পাব বিজিত বৰা আগতে চিনাকি মই আহি উপস্থিত হ'লোঁ ৰাইজৰ মাজত আহিলোঁ যোৱাকালি আহিলোঁ ভাল লাগিছে আজি আমি প্ৰতিটো মুহূৰ্তত মই উপস্থিত থাকিমেই আহিমেই খালি মোক ফোন এটা কৰি খবৰ কৰিলেই হ'ল বাকী চেনেলটোৰ কথা কৈ দিয়া মানস দ্বাৰা আমি জাষ্ট মই কথা এটা কওঁ কি যোৱাবাৰটো মই হিৰাই দিছিলোঁ চবেইটো পপুলাৰ হৈ গৈছিলে না এইবাৰ নেক্সট ভ্লগ আহি গৈছে আমাৰ মানস দ্বাৰা নিজৰ ফালৰ পৰা আহি গৈছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব মানে ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব কেনেকুৱা হৈছে কি হৈছে জনাব আৰু বেছি সকলোৱে চাবলৈ হ'লে শ্বেয়াৰ এটা ধুনীয়াকৈ মাৰি দিব যাতে সকলোৱে চাই ভিডিঅ'টো কেনেকুৱা বা আপোনালোকৰ মতামত এইবিলাক আমাৰতো কিনো হয় নাই আমিতো এনেই বনাই আছোঁ হ'ব দিয়ক ধন্যবাদ হয় বাকী ঠিকে আছে এই আমাৰ পাৰ্থ দা এই ৰান্ধনি আমাৰ মেইন মানুহজন এজন অঁ হয় আমি এতিয়া আৰু লাহে লাহে ধীৰে অলপ পিছত খানা পিনা আমি জিলিকা তৰা কাষৰে চিটিকি যদিহে কাষৰতে পৰে কেনেকুৱা লাগিলে আপুনিতো খোৱাই নাই আপুনি টেষ্ট কৰিব আপুনি টেষ্ট কৰিব খাই কেনেকুৱা পাই ক'ব এই আমাৰ বৌ আহি আছে কাম সঁচাকৈ ৰিয়েলি লাজ কৰিব নালাগে আচলতে আমাৰ পুৰুষসকলৰ কাৰণে আছিলে এতিয়া আমাৰ বৌয়ে খানাটো খালে কেনেকুৱা পালে কওক এতিয়া আপুনি বহুত টেষ্টি দেই বহুত টেষ্টি মজা হৈছে ন লাই পাতকেইটা দীঘল আছে মজা লাগিলে মজা সেই বস্তু লাগে ঠিক আছে বাকী আৰু দেখুৱাইছো আপোনালোকৰ গাহৰি জিন্দাবাদ 800 টকা হ'ল মাত এবাৰ মাতি দে মাত এইটাই মাতি দে মাত আমাৰ আকৌ ৰান্ধনি নাচিহে বনাই দেই ৰাইজ বাদা নাচি দিয়ক এবাৰ নাচি দিয়ক বছ কাম ফিনিছ পানী নালাগে এয়া হৈ যাব পানী নালাগে ন হেল্ল' বেয়া বস্তু ক'লে ভাইজান নালাগে এই পানী নালাগে নাইবা মোৰ খাই মানে মোৰ সোণ কণ বাখৰ মোৰ সোণ কণ বাখৰ
কুঁৱলী মোৰ শংকৰ বাখৰো কোনে ভাতে ৰান্ধি ৰাইজ দেখিছানে সিহঁতি কি কৰি আছে কুঁহিয়াৰ পাৰিব লাগিলে কেতিয়াবা দেখিছা নাই কেতিয়াবা এনেকুৱা দেখিছা নাই যদি নাই দেখা চক এতিয়া কুঁহিয়াৰ পাৰিব কেনেকে এই আমাৰ বৌৱাদা যেতিয়া আমাৰ বৌৰ লগত কথা পাতি থাকে সেইটো অৱস্থাত বাকী ইয়াৰ চক কেনেকে ৰস কেনেকে উলিয়াব চক এতিয়া ৰস উলিয়াব এইফালেদি ৰস উলিয়াব এইফালেদি এইয়া আমাৰ তিনিটা গৰুৱে ঠেলিব এতিয়া মোৰটো যাব এইবিলাক ঠেলি আছে এইফালে ৰস ওলাব এয়া আহি গ'ল ৰস এয়া ৰস আহি গ'ল আহি আছে এয়া ৰস আহি আছে আমাৰ ৰস চবে ফূৰ্তি কৰিছে ফূৰ্তি কৰ ৰস আহি গ'ল তিনিটা গৰুও কাম কৰা নাই নিলে এইকেইটা মেইন চেপা কেইটা এইকেইটা ৰাইজ মানে কি হ'ল আৰু কেছটো আজি খানা পিনা চব খাই বৈ আজৰি এতিয়া আমি অলপ মানে ফুৰিম আৰু জাষ্ট তাৰপিছত ফুৰি মেলি আৰু আমি নিজৰ ৰুমৰ ঘৰা ঘৰি যাম এই কুঁহিয়া আছোঁ এইটো কুঁহিয়া খাইছে একদম আল্টিমেট জেগা বহুত ভাল লাগিলে খানা পিনা খালোঁ খাই বৈ এই কুঁহিয়াও খাই আছোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব মানস দুৱাৰ আছে চেনেলটো বাকী আৰু একো নাই আজিলৈ বাই বাই ছাবস্ক্ৰাইব কৰিবা বাই বাই